হে গাইজ হেপী মাঘ বিহু কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু মোৰ ভালেই আৰু মাঘ বিহু বুলি আমি যাব লৈছোঁ মন্দিৰত ফুৰিবলৈ একপাক দেখাই থাকিম আপোনালোকক গৰখীয়া মন্দিৰ সৰভোগত যাম আৰু চাই থাকিব পৰিৱেশটো মানে আমাৰ ঘৰত মানে ইমান এটা বিশেষ যা যোগাৰ নাই বিহুৰ কাৰণ আমাৰ কেইদিনমান আগতে আটাটো মানে মৰছিল মানে ঢুকাইছিল আপোনালোকে জানে মই ভিডিঅ' বহুত বনাইছোঁ সেইৰ ওপৰত আৰু সেইকাৰণে বিশেষ আয়োজন নাই আৰু আমি এনে সেয়া যাওঁ কৰিব নাপায় মন্দিৰত তথাপিও যাম এপাক ফুৰিবলৈ দেখাই থাকিম চাই থাকোঁ ভিডিঅ'টো হেভি মাঘ বিহু গাইজ আমি তিনিজনী যাব লৈছোঁ মন্দিৰলৈ চাই থাকোঁ ভিডিঅ'টো ধুনীয়াকৈ গাইজ আমি মন্দিৰত গৈ আছোঁ ধুনীয়াকৈ চাইকেল মাৰি গেটখন আজি গাইজ পৰা নাই বহুত দিনৰ মূৰত সুকীয়া অনুভৱ গেটখন নপৰিলি আৰু এয়া মন্দিৰ আহি পাই গ'লোঁ গাইজ কিমান মানুহ চাওকচোন মাঘৰ 1 তাৰিখ বুলি সকলোৱে আশীৰ্বাদ ল'বলৈ আহিছে শ্ৰীকৃষ্ণৰ ওচৰত মানে জীৱনটো যাতে সুখ ভালে কুশলে যায় গাইজ সেয়াই আৰু কামনা সকলোৰে গাইজ এয়া চাওক কি ধুনীয়া পৰিৱেশ পুখুৰীৰ পাৰটো গৰখীয়া মন্দিৰৰ আৰু ধুনীয়াকৈ মাজতে কৃষ্ণ আছে পানীৰ মাজত আৰু ধুনীয়াকৈ ইয়াতে ফটো চটো উঠিছে মানুহবিলাকে আমিও গাইজ ফটো চটো উঠিছোঁ দুটামান আপোনালোকে চাব পাৰে মোৰ ইনষ্টাগ্ৰামত যাই ফলো চলো কৰি দিব গাইজ আমি মন্দিৰত আহিলোঁ তো ইহাক লগ পাই গ'লোঁ মোৰ ফ্ৰেণ্ড আৰু এইটো ৰীমা গাইজ এয়া আমি আহিছোঁ বৃন্দাবন মন্দিৰত গৰখীয়া গোঁসাইৰ এটা মন্দিৰ হৈছে বৃন্দাবন মন্দিৰ ইয়াতে বটগছজোপাত সকলোৱে বিহুৱান বান্ধে গাইজ সকলোৱে যাতে মনৰ আশা পূৰণ হয় কিবা হয় কাৰণে মানে ভালৰ কাৰণে বান্ধে আৰু ইয়াতে চোন মানুহবিলাকে বান্ধি আছে ধুনীয়াকৈ আৰু মই এটা বান্ধিম বুলি ভাবিছোঁ আশা কৰিছোঁ মানে সোনকালে যদি মোৰ জীৱনটো অলপ আগুৱাই যায় ইউটিউবতে হওক সকলোতে হওক আৰু আৰু এয়া হৈছে মন্দিৰৰ দোকান পোহাৰবিলাক চাওক ধুনীয়াকৈ কিমান খোৱা চোৱা বস্তু কিবা কিবি বহুত দোকান পোহাৰ আছে মই ইমান বিশেষ এটা ঘূৰা নাই গাইছ অলপমান ঘূৰছোঁ আমি এতিয়া ঘৰত যাই আছোঁ আৰু নতুন এটা ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'টো ইমানেই ঘূৰিলোঁ অলপ ফুৰিলোঁ ফটো চটো উঠিলোঁ বাই বাই